নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্যোতিষশাস্ত্ৰ অনুসৰি 2022 চনৰ সকলোতকৈ ভাগ্যশালী এই তিনিটা ৰাশি। এই ৰাশিৰ ব্যক্তিয়ে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব 2022 চনত। জানো আহক এই তিনিটা ভাগ্যশালী ৰাশিৰ বিষয়ে। বন্ধু বান্ধৱীসকল, 2022 চনটো কেনে যাব আৰু কি সাৱধানতা অৱলম্বন কৰিব লাগিব আজি আমি জানিম এইটো ভিডিঅ'ৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ভিডিঅ'টো সহায়ক হয় বুলি ভাবে লাইক এটা কৰি দিব। বৃষ ৰাশিৰ জাতক জাতিকাই 2022 চনত সকলো ক্ষেত্ৰতে চমকপ্ৰদ সফলতা লাভ কৰা দেখা যায়। কৰ্মজীৱনত বহুত উন্নতি দেখা পোৱা যায় এইটো বছৰত। 2022 চনত উন্নতিৰ বহুত ৰাস্তা ওলোৱা দেখা যায় বৃষ ৰাশিৰ জাতক জাতিকাৰ কাৰণে। ধন সম্পত্তি সঞ্চয় কৰাত সফল হোৱা দেখা যায় এইটো বছৰত। বিষয়ববীয়াৰ লগত আপোনাৰ সম্বন্ধ ভাল হোৱা দেখা যায় এইটো বছৰত। লগতে কৰবাত ধন নিৱেশ কৰিলে উপকৃত হোৱা দেখা যায়। 2022 চনত আপুনি ঋণৰ পৰা মুক্তি পাব আৰু লগতে অকস্মাত ধন লাভৰ যোগ দেখা যায় এইটো বছৰত। সুখ সুবিধাটো বৃদ্ধি হোৱা দেখা যায় 2022 চনত। 2022 চনত আপোনালোকৰ কোনো সম্পত্তি ক্ৰয় কৰিব বিচাৰিলে ক্ৰয় কৰিব পাৰি। 2022 চনত ভাগ্যই সকলো কামত লগ দিয়া দেখা যায় আপোনালোকৰ কৰ্মজীৱনতো বহুত ভাল খবৰ আহিব পৰা দেখা যায় 2022 চনত। ব্যৱসায় বাণিজ্য কৰা লোকসকলৰ বাবে অতি উত্তম দেখা পোৱা যায় 2022 চনত। আৰু লগতে আৰ্থিক স্থিতিও মজবুত হোৱা দেখা যায় এইটো বছৰত। 2022 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকৰ অধিক উন্নতি হোৱা দেখা যায়। চাকৰি কৰা লোকসকলৰ বাবে 2022 চনত স্থান পৰিৱৰ্তন হোৱা দেখা যায়। বিবাহৰ কাৰণে 2022 চন অতি উত্তম দেখা যায়। প্ৰেম বিবাহৰ কাৰণে যোগ দেখা যায় 2022 চনত। আৰু লগতে দাম্পত্য জীৱনতো সুখ প্ৰাপ্তি দেখা যায় এইটো বছৰত। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰে আৰু দূৰ ভ্ৰমণৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব। সিংহ ৰাশিৰ ব্যক্তিৰ কাৰণে 2022 চনটো চমকপ্ৰদ বুলি ক'ব পাৰি। আৰ্থিক দিশ, চাকৰি, বিবাহ, কেৰিয়াৰ সকলো ক্ষেত্ৰতে ভাগ্যই আপোনালোকক 100% সহায় কৰিব। আপোনাৰ আধৰুৱা কাম সকলো পূৰ্ণ হোৱা দেখা যায় 2022 চনত। যিসকল ব্যক্তিয়ে ব্যৱসায় বাণিজ্যৰ লগত জড়িত তেওঁলোকৰ কাৰণে এইটো বছৰ অনুকূল দেখা যায়। এইটো বছৰত আপোনালোকৰ আৰ্থিক দিশ মজবুত হ'ব যদিও খৰচৰ মাত্ৰা বৃদ্ধি পাব। যি ব্যক্তিয়ে বহুত সময়ৰ পৰা চাকৰি বিচাৰি আছে তেওঁলোকৰ ভাল চাকৰি হোৱা সম্ভাৱনা দেখা যায় 2022 চনত। আৰু যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতি যোগ দেখা যায় এইটো বছৰত। বিবাহৰ কাৰণে অতি উত্তম 2022 চন। প্ৰেম বিবাহৰ যোগ দেখা পোৱা যায় 2022 চনত। যিসকলে বিবাহৰ কাৰণে ৰৈ আছে তেওঁলোকৰ বিবাহৰ প্ৰবল সম্ভাৱনা দেখা যায় 2022 চনত। এই বছৰত সিংহ ৰাশিৰ বহুত ভাল আৰু মহত্বপূৰ্ণ পৰিৱৰ্তন দেখা যায়। আৰু লগতে পাৰিবাৰিক সুখৰ প্ৰাপ্তি হ'ব 2022 চনত। ঘৰত কোনো মাংগলিক কাৰ্য সম্পন্ন হোৱা দেখা যায় এইটো বছৰত। নতুনকৈ কিবা ক্ৰয় কৰিব বিচাৰিলে আপোনালোকে ক্ৰয় কৰিব পাৰে 2022 চনত। কিন্তু মাটি বাৰী সা সম্পত্তিক লৈ কিছু সংযত হ'ব লাগিব 2022 চনত। জ্যোতিষশাস্ত্ৰ মতে 2022 চন সিংহ ৰাশিৰ ব্যক্তিৰ কাৰণে অতিকৈ উত্তম দেখা পোৱা যায় 2022 চন। বিদ্যাৰ্থীৰ বাবে 2022 চন অনুকূল দেখা যায়। এই বছৰত আপোনালোকে অলপ সংঘৰ্ষ কৰিলে আশা কৰা অনুযায়ী ফল লাভ কৰিব। মেষ ৰাশিৰ জাতক জাতিকাৰ কাৰণে 2022 চন বহুত লাভজনক দেখা পোৱা যায়। আৰ্থিক স্থিতি আগতকৈ ভাল হোৱা দেখা যায়। আপোনালোকৰ কামবিলাকৰ সময়ত সম্পন্ন হোৱা দেখা পোৱা যায় এইটো বছৰত। আপোনালোকে জীৱনৰ বিভিন্ন ক্ষেত্ৰতে সফলতা পাব 2022 চনত। কষ্টৰ উচিত ফল পাব এইটো বছৰত। কাৰ্যস্থলত আপোনালোকৰ মৰ্যাদা বাঢ়িব। বছৰৰ প্ৰথম ভাগৰ পৰা আপোনালোকে আৰ্থিক দিশ মজবুত হোৱা দেখা যায়।
স্বাস্থ্যৰ ক্ষেত্ৰত ভালে যদিও কেতিয়াবা অলপ এলাৰ্জিৰ সমস্যা হ'ব পাৰে। 2022 চনৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে যান-বাহন চলোৱাতে অলপ সাৱধান অৱলম্বন কৰিব। ধনৰ ক্ষেত্ৰত এইটো বছৰত আপোনালোকৰ বহুত লাভে দেখা যায়। অকস্মাত ধন লাভ হোৱা যোগ দেখা যায় 2022 চনত। যদিও খৰচৰ মাত্ৰা বৃদ্ধি পাব এইটো বছৰত। বিদ্যাৰ্থীৰ কাৰণে 2022 চন অতি উত্তম দেখা যায়। যদি আপোনালোকে চৰকাৰী প্ৰতিযোগিতা অন্তৰ্ভুক্ত হ'ব খোজে, তাতো আপোনালোকৰ ভাল ফল দেখা পোৱা যায়। চাকৰিৰ কাৰণে অতি উত্তম 2022 চন। এইটো বছৰত বিভিন্ন কোম্পানীৰ পৰা আপোনালোকৰ ভাল অফাৰ লাভ কৰা দেখা যায়। পতি-পত্নীৰ সম্বন্ধ এইটো বছৰত বহুত শুভ দেখা যায়। ব্যৱসায় বাণিজ্যৰ লগত জড়িত সকলো ব্যক্তিৰ কাৰণে এইটো বছৰ বহুত লাভজনক দেখা যায় আৰু আপোনালোকে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিলে উন্নতি হোৱা দেখা যায় 2022 চনত।